মৰ্নিং গাইজ, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? সকলোৱে নিশ্চয় ভাল। একচুৱেলি মানে মোৰ অলপ প্ৰব্লেম হৈ আছিলে, চ' মানে ব্লগ এটাও দিব পৰা নাই। চ' আজিৰ পৰা এই প্ৰব্লেমটোৰ পৰা ফ্ৰী হ'ম চাগে। চ' আজিৰ পৰা ব্লগ দিয়া ষ্টাৰ্ট কৰিম। চ' ব্লগ গাইজ এতিয়া গৈ থাকোঁ মই। চ' কালি লগ পাম, ক'ত যাম, কি কৰোঁ চাই থাকক আপোনালোকে সকলোৱে একেলগে। বাই বাই, বলক গাইজ। এতিয়া গৈ আছোঁ। এটা কথা কওঁ মই আপোনালোকক, এইটো যে আছে আপোনাৰ বিল্ডিংটো চাওক না গাইজ, কেনে মজা বনাইছে। এনেই এটা কথা মই ডিছকাছ কৰিব যাই আছোঁ, মানে কি আছে, এইটো যে বনাইছে, কি নাম আছিল, ৰাস্তা যে বোলে ছিগনেলবিলাক বনাইছে যে টাইমাৰ ছিগনেল, এইবিলাক গাইজ কি কম, যি জ্বালা হৈছে না। আৰু বহুত ভালো হৈছে বাৰু, কিন্তু জ্বালাও ধুনীয়াৰ জ্বালা হৈছে। একদম মুঘাল ৰাস্তাত ৰখি থাকিব লাগে, আকৌ নাই গাড়ী চাড়ী আগফালে, সেই ৰাস্তাটো ৰখি থাকিব লাগে গাইজ। বহুত জ্বালা হৈছে। বাকী কি খবৰ গাইজ সকলোৰে কমেণ্ট কৰি জনাব। মই এতিয়া গৈ আছোঁ অফিচত। চ' মই ভাবিলোঁ বহুত কৰা নাই, কিনো দেখাম আপোনালোকক অলপমান, গুৱাহাটীখনৰ অলপমান জেগাই দেখাওঁ, যাম ক'ৰবাত আকৌ। আপোনালোকে ছাবস্ক্ৰাইবাৰ অলপ বঢ়াওক, ছাবস্ক্ৰাইব কৰি দিয়ক। মই নিশ্চয় বেলেগ জেগা দেখাব চেষ্টা কৰিম। এতিয়া গৈ থাকোঁ অলপ আগফালে, আৰু কি কৰিব পাৰোঁ চাওঁ অলপ। এই ছিগনেলকেইটা গাইজ চাওক, কি জ্বালা দিছি না ছিগনেলকেইটা। বাপৰে বাপ, এইবিলাক বহুত শিক্ষা আছে এইবিলাক মানুহ। বাৰ কৈ আছে যে মানে কি বেগ উল্টা চাইডে গাড়ী নাই, উল্টা চাইডে গাড়ী নাই। শিক্ষা চাওক, শিক্ষা বেছি হ'লে এনেকুৱা হয়। ৰখি আছে, আগই নাই গাইজ এখন গাড়ী। বেলেগ কথা এখন ট্ৰাফিক পুলিচ আৰাম দিছে। মা কি যাম হৈছে গাইজ। অলপ গৈ থাকোঁ, জাম হৈছে। কাম এটাত গৈছিলোঁ, চাওক নাই গৈছে, এটা চিনেৰী দেখাই দিলোঁ আপোনাক, চাই থাকক। আকৌ এই চিনেৰী চাই থাকক, তাতে আজি বহুত ডাঙৰ বৰষুণ হয়। आज पूरे यूपी की जनता कह रही है ये कहीं कर दे। আমাৰ গাঁৱৰ ফালে কেনেকৈ বিয়াত বোম মাৰে দেখা, মানে এইটো পুৰণ ভিডিঅ' হয়, কিন্তু ভিডিঅ'টো শ্বৰ্ট হোৱাৰ কাৰণে মানে কি আজি বিশেষ কামৰ কাৰণে একো কৰিব নাপালোঁ। চ' মানে কি শ্বৰ্ট হোৱাৰ কাৰণে আগৰ পুৰণা ভিডিঅ'টাই আপোনালোকৰ মাজত দাঙি ধৰিলোঁ। চাওক গাইজ কেনেকুৱা।